মুম্বাই চিনে ফেষ্টিভেলত আপোনাৰ যি ব্ৰাছ ষ্ট্ৰক শ্ৰেষ্ঠ ধন্যবাদ দিলে হ'ল। চলচ্চিত্ৰ পাইছে, কি কৰিব? আচলতে আমি নিৰ্মাণ কৰা তথ্যচিত্ৰ ব্ৰাছ ষ্ট্ৰক এই তথ্যচিত্ৰখন কালি হোটেল ৰেচিডেঞ্চিত মুম্বাই হোটেল ৰেচিডেঞ্চিত ঘোষণা কৰিলে আৰু এই ফেষ্টিভেল আছিলে ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেল একাদশতম। এই চলচ্চিত্ৰ মহোৎসৱত আমাৰ তথ্যচিত্ৰ ব্ৰাছ ষ্ট্ৰকে শ্ৰেষ্ঠ তথ্যচিত্ৰ জুৰি এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মই আচলতে আপোনালোকৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এই তথ্যচিত্ৰখন মোৰ আৱেগৰ লগত জড়িত, কাৰণ নীলপৱন বৰুৱা ছাৰৰ ওপৰত তথ্যচিত্ৰখন নিৰ্মাণ কৰি থাকোঁতে মোৰ নিজা পিতৃলৈ মনত পৰিছিলে, যি পিতৃ দুৰ্ঘটনাত পতিত হৈছিলে বহু বছৰ আগতে মই সৰু থাকোঁতে। আৰু এই তথ্যচিত্ৰখন কেৱল অসমতে নহয়, অসমৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱ, ভাৰতৰ বাহিৰৰ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মই এইখিনিতে ক'ব বিচাৰোঁ, এই তথ্যচিত্ৰখন থিংক টেংক যিটো ডিজাইন চিনেমাৰ যিটো বিষয়বস্তু, সেই বিষয়বস্তুৰ ধাৰণাটো মই আনিছিলোঁ। মই পৰিচালক হিচাপে আছিলোঁ, প্ৰডিউচাৰ হিচাপে আছিলোঁ, ষ্টৰিটো মোৰ আছিলে। আমাৰ কেমেৰা কৰিছিলে গুৱাহাটীৰ নাহিদ আহমেদ, ছাউণ্ডৰ কাম কৰিছিলে দেৱজিৎ, কালাৰ গ্ৰেডিং কৰিছিলে সুৰজ দুৱাৰা, মোৰ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে আছিলে আকাংক্ষা ভাগৱতী, তাই আছিলে। তাই এটা ভাল চলচ্চিত্ৰ পৰিচালক হিচাপে খ্যাতি লাভ কৰিছে। মই এই বঁটা পাইছোঁ, আটাইতকৈ সুখী হৈছোঁ এইটো কাৰণে, কাৰণ 6 মাহমানৰ আগতে প্ৰথমবাৰৰ কাৰণে অসমত মই প্ৰদৰ্শন কৰিছিলোঁ। একাংশ লোক 2-3জন লোকে এই তথ্যচিত্ৰখন ভাল পোৱা নাছিলে। তেওঁলোকে প্ৰেছ মিট দিছিলে, অসম চৰকাৰক আহ্বান কৰিছিলে তথ্যচিত্ৰখন বেন কৰিব লাগে বুলি। তেতিয়া সেই কথাষাৰে মোৰ বৰ দুখ লাগিছে। এইটো কাৰণে দুখ লাগিছে কাৰণ এখন তথ্যচিত্ৰ বেন কৰা কেৱল চেন্সৰ বৰ্ডৰে থাকে, আৰু যদি এখন চিনেমা বা তথ্যচিত্ৰ আপোনাৰ পলিটিকেলি বা সামাজিক দৃষ্টিকোণৰ পৰা যদি কিবা আমি সামাজিক দৃষ্টিকোণৰ ফালৰ পৰা যদি অলপ নেতিবাচক কিবা থাকে, তেতিয়া চিনেমাখন বেন কৰিব পৰা যায় উইথ স্পেচিয়েল পাৰ্মিশ্যন ফ্ৰম দ্য চেন্সৰ বৰ্ডহে পাৰিব। কিন্তু মই ভাবোঁ সেই একাংশ লোকে যিয়ে বেন কৰিব বিচাৰিছিলে, আজি এই ধৰণৰ বঁটা পালোঁ। কলিকতা চলচ্চিত্ৰ মহোৎসৱত, ছুটি মহোৎসৱত এই তথ্যচিত্ৰখনে বঁটা লাভ কৰিলে, আৰু কালি হৈ যোৱা ইণ্ডিয়া চিনে ফিল্ম ফেষ্টিভেলতো শ্ৰেষ্ঠ ডকুমেণ্টাৰী বঁটা লাভ কৰিছে জুৰি। মই ভাবোঁ তেওঁলোকক মই মুখেৰে বা লিখনিৰ জৰিয়তে উত্তৰ দিব নিবিচাৰোঁ, তেওঁলোকক মই ভাল কৰ্মৰ জৰিয়তে, শিল্প কৰ্মৰ জৰিয়তে উত্তৰ দিব বিচাৰোঁ। আৰু এই বঁটা যিটো মই লাভ কৰিলোঁ, মই অত্যন্ত আনন্দিত হৈছোঁ। আৰু এই বঁটা বহু বছৰ ধৰি নীলপৱন বৰুৱা ছাৰক শুশ্ৰূষা কৰি অহা জোনালী আৰু জোনালীৰ লগৰীয়া মৰমী, এই বঁটাটো মই আচলতে উচৰ্গা কৰিব বিচাৰিছোঁ মৰমী আৰু জোনালীৰ নামত। তাৰোপৰি আমাৰ নীলপৱন বৰুৱা ছাৰৰ কৰ্মৰাজিৰ ওপৰত, যিয়ে নীৰৱভাৱে তেওঁ গোটেই জীৱন শিল্প কৰ্মৰ ওপৰত তেওঁ জীৱনটো উচৰ্গা কৰি দিলে। ধন্যবাদ। আমি